আজি আমাৰ নিৰ্বাচনৰ প্ৰচাৰ আজি সেইদিন এই সেইদিনটোত মই আলুপৰা গাঁও পঞ্চায়ততে ঘূৰি আছোঁ। ইয়াৰ ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত মৰম আশীৰ্বাদ দেখি মোৰ নিজৰে ভাল লাগিছে। এই বড়ো অধ্যুষিত অঞ্চল ইয়াত ৰাইজে মোক যি ধৰণে মৰম কৰিছে, আমাৰ অংশুমাক যি ধৰণে মৰম কৰিছে, ইয়াতে ভাৰতীয় জনতা পাৰ্টীয়ে 100% ভোট পাব। ইয়াতে বেলেগ দলৰ কোনো স্থিতি নাই বা বেলেগ দলৰ কথাই নাহে। গতিকে মই পুনৰবাৰ এই অঞ্চলৰ সমূহ জনগোষ্ঠীয় ভাই বন্ধুসকলক, আই মাতৃসকলক মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ, প্ৰণাম জনাইছোঁ। যাতে অনাগত দিনবিলাকত ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকি আমাক সকলো দিশতে যি সৰ্বাংগীন উন্নতি হ'ব, সেই উন্নতিৰ লগত আমি একত্ৰিত হৈ আগবাঢ়ি যাম। নৰেন্দ্ৰ মোদী ডাঙৰীয়া বলিষ্ঠ নেতৃত্ব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বলিষ্ঠ নেতৃত্ব, আমাৰ গহপুৰৰ উৎপল বৰা ডাঙৰীয়া যি বলিষ্ঠ নেতৃত্ব আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আমি সকলোৱে মিলি একত্ৰিত হৈ আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। দেশখনত আমাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। গতিকে আলুপৰা ৰাইজক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। এইকেইদিনত মোক তেওঁলোকে যি মৰম চেনেহ আশীৰ্বাদ প্ৰদান কৰিছে তাৰ বাবে কৃতজ্ঞ হৈ ৰ'লোঁ। অকল আলুপৰা পঞ্চায়ততে নহয়, মোৰ 9খন পঞ্চায়ত আছে জিলা পৰিষদৰ অন্তৰ্গত, কলাবাৰী জিলা পৰিষদৰ অন্তৰ্গত 9খন পঞ্চায়ততে জনসাধাৰণে বিপুলভাৱে ভাৰতীয় জনতা পাৰ্টীক আদৰি লৈছে বা ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। আৰু ইয়াতে আমাৰ স্থিতি বহুত শক্তিশালী। বিপক্ষই মাত্ৰ 2-3 হাজাৰ ভোট পাব। তেওঁলোকৰ যিকেইটা আছে সেইকেইজনকো মই আহ্বান জনাম, আপোনালোকে এনেই তাতে থাকি নিজৰ সময় নষ্ট নকৰিবা। সমাজখনক উন্নতিৰ পথৰে লৈ যোৱাত ভাৰতীয় জনতা পাৰ্টীৰ চেষ্টা, দেশখনক আগুৱাই লৈ যোৱা যি জনতা পাৰ্টীৰ চেষ্টা, সেই চেষ্টাত যাতে বাধা আৰোপ নকৰিব। গতিকে আপোনালোকো আমাৰ লগলৈ আহক, একেলগে একত্ৰিত হৈ আমি দেশ মাতৃক সেৱা কৰোঁ, সমাজখনক আগুৱাই লৈ যাওঁ, আমাৰ উঠি অহা নতুন প্ৰজন্মক আগুৱাই লৈ যাওঁ আৰু শিক্ষা দীক্ষাৰে শিক্ষিত কৰি এখন সমাজ, এখন ভাৰত, এখন অসম আমি প্ৰতিষ্ঠা কৰোঁ। গতিকে পুনৰবাৰ সকলোকে নমস্কাৰ জনাই অহা 2 তাৰিখে সকলোৱে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট দিবলৈ আহ্বান জনাই সকলোকে নমস্কাৰ। আজি 2জন ব্যক্তিক পাৰ্টীৰ পৰা বহিষ্কাৰ কৰি কি ক'ব আপুনি? আচলতে আমাৰ 2জন ব্যক্তি আছিলে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আছিলে অলপ দিনৰ কাৰণে, মাজতে আহি সোমাইছিলে। 2জন আচলতে ছদ্মবেশী কংগ্ৰেছী আছিলে। কংগ্ৰেছৰ পৰা আহি ভাৰতীয় জনতা পাৰ্টীৰ ইনফৰ্মেশ্যন ল'বৰ কাৰণে দলত আছিলে। টিকেট বিচাৰিছিলে যাতে তেওঁলোকৰ স্বাৰ্থবিলাক পূৰণ হয়। গতিকে তেওঁলোকৰ স্বাৰ্থ যেতিয়াই পূৰণ নহ'লে তেওঁলোকে ব্যক্তিগতভাৱে ইলেকশ্যন খেলিছে। গতিকে ভাৰতীয় জনতা পাৰ্টীত ব্যক্তি পূজা কৰা নহয়, দেশ পূজা কৰা হয়। গতিকে বিশেষ ব্যক্তিকেইজনক পূজা নকৰিলে কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকে দলৰ পৰা ওলাই গৈছে। আজি তেওঁলোকক 6 বছৰৰ কাৰণে বহিষ্কাৰ কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ মানি যোনে দলত কাৰ্যকৰ্তা হৈ থাকিব, তেওঁলোকৰ লগত ভাৰতীয় জনতা পাৰ্টীৰ দলটো সদায় থাকিব। দেশ মাতৃ সেৱাত সদায় আমি আগুৱাই যাম। গতিকে মই ইমানখিনিকেই তেখেতসকলৰ কাৰণে ক'লোঁ। বিশেষ নকওঁ, 11 তাৰিখে নিশ্চিতভাৱে আমাৰ বিজয় উৎসৱ আমি একেলগে আলুপৰা পঞ্চায়তত আহি পালন কৰিম। নমস্কাৰ। मोनसे गोजोनथाव खौरां। क'क्राझार सहरनि जेआइडि र'डजों नांजाबनाय सुदेमपुरी गांजेमा बाजाराव थानाय आइ आफा मेड लाइफ बिएम हस्पिटालाव बेराम सोखानो हानायनि गोबां खाबुफोर दं। जेरै नोंथाङा आइ आफा मेड लाइफ बिएम हस्पिटालाव गासै समावनो इमारजेन्सि डक्टर्सफोरखौ एभेलेबल मोननो हागोन। आरो बेयाव मेडिकेल लेबरेटरी, फार्मासि, पेडियाट्रिक्स, मेडिसिन, गायनोकल'जि, रेडिय'लजिस्ट, सार्जारि, डेन्टेल, कार्डिय'लजि, गैस्ट्र'न'लजि, यूर'लजि, डेन्टेल एक्सरे, प्ले एरिया, एक्सरे, सोनोग्राफि, ओटी, थामहिनबा अपारेटिं थियेटार, आइसिइउ आरो एनआइसिइउ, पिआइसिइउफोरनि डक्टरफोरा एभेलेबल दं। लोगोसे नर्मेल डेलिभारि, सि सेक्शन्स, गल ब्लाडार स्टोन, किडनी स्टोन, एपेन्डिक्स आरो हार्नियाफोर बेराम जानायफोरखौ अपारेशन खालामनायनिबो सुबिदा दं। आइ आफा मेड लाइफ बिएम हस्पिटालाव सप्ताफ्रोमबो फार्मासिजों लोगोसे लेबरेटरि आरो सप्ताफ्रोमबो इमारजेन्सि सार्भिसजों लोगोसे 24 घन्टा जेब्लायबो खुलायै थागोन आरो बेयाव लांलाय लाबोलाय खालामनो थाखाय एम्बुलेन्सनि सार्भिसबो थागोन। बेनिखायनो ओनसोलनि सुबुंफोरा बेराम आजारफोरजों भुगिनानै दंब्ला क'क्राझार सहरनि आइ आफा मेड लाइफ बिएम हस्पिटालाव फाहामथाय लाफैनो हागोन। लोगोसे नोंथाङा 9101655430 एबा 8822688026 बे जानबुं नम्बरनि गेजेरजों थोंजों कल खालामना आबुङै खौरां लाहरनो हागोन।